হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। মোৰ নতুন ভিডিঅ' এটালৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো পাকঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু এই ভিডিঅ'টোৰ মাজেদি মই আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰিব গৈ আছোঁ। অতি সহজতে বনাব পৰা ৰেচিপি আৰু অতি কম সময়ৰ ভিতৰতে বনাব পাৰোঁ এইটো ডিছ আমি। এই ডিছটো বনাবলৈ মই পটল ল'ম। আমি বিভিন্নজনে পটলৰ ৰেচিপি বিভিন্ন ধৰণে বনাব জানো, কিন্তু আজি মই যিটো পটলৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছোঁ সেইটো আপোনালোকে অতি সহজতে অতি কম সময়ৰ ভিতৰতে বনাব পাৰিব আৰু তাত কোনো ধৰণৰ বিশেষ ইনগ্ৰেডিয়েণ্টছৰ দৰকাৰ নাই। কিছুমান সৰু সৰু চিম্পল বস্তু দি পেলাই আমি এই ৰেচিপিটো বনাম। যদি মোৰ চেনেলটোত আপোনালোকে নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আহক বেছি দেৰি নকৰোঁ, ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। আজিৰ ডিছটোৰ কাৰণে মই লৈ লৈছোঁ পটল। 5টা পটল ভালদৰে বাকলিটো গুচাই তাক ধুনীয়াকৈ ধুই লৈছোঁ আৰু লৈছোঁ মিডিয়াম চাইজৰ 2টা আলু। এইফালে লৈছোঁ এটা বিলাহী, অলপ ডাঙৰ চাইজৰ এটা পিঁয়াজ, এটুকুৰা আদা আৰু নহৰু অকণমান সৰহকৈ লৈ লৈছোঁ। আলুকেইটাও মই এনেকৈ এটা আলু 4 টুকুৰা কৰি মাজেৰে সৰুকৈ কাটি ল'ম। যদি আপোনালোকে আলু বেছি দিব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে এটা আলুও দিব পাৰে। মই 2টা আলু দিছোঁ। চাম যদি বেছি হৈ যায় তেতিয়াহ'লে মই অলপ কেইটুকুৰামান কমাই থ'ম। এতিয়া পিঁয়াজটো সৰু সৰুকৈ কাটি ল'ম। পিঁয়াজ কাটিম আৰু বিলাহী লগতে আদা নহৰু দি পেলাই এটা ফাইন পেষ্ট বনাই ল'ম। আপোনালোকে যদি বিচাৰে জলকীয়াটো ইয়াৰ লগতে দিব পাৰে, কিন্তু মই জলকীয়াটো লগত দি নিদিওঁ। বিলাহীটোৰ কিন্তু গুটিখিনি ভালদৰে আঁতৰাই ল'ব লাগিব। মই বিলাহীৰ গুটি আঁতৰাই লৈ লৈছোঁ আৰু বিলাহী পৰি গ'ল। বিলাহী, পিঁয়াজ, আদা, নহৰু, লগতে এই নহৰুখিনিও দি দিম। আদা টুকুৰা অলপ সৰুকৈ কাটি লৈছোঁ। বিলাহী, আদা, নহৰুৰ এটা ফাইন পেষ্ট এনেকৈ আপোনালোকে বনাই ল'ব। এতিয়া মই এই পাত্ৰটোত নোধোৱাকৈয়ে, কাৰণ তাত অকণমান বিলাহী আৰু পিঁয়াজ আদা নহৰু লাগি আছে, সেইটো কাৰণে মই নোধোৱাকৈয়ে তাত কি কৰিছোঁ, কাজু আৰু কিচমিচকেইটা দি লৈছোঁ। এতিয়া এইখিনিও মই অকণমান পানী দি ভালদৰে গ্ৰাইণ্ড কৰি ল'ব লাগিব। অকণমান পানী দিছোঁ, পানী দি ভালদৰে গ্ৰাইণ্ড কৰি ল'ম। এতিয়া কাটি থোৱা পটলখিনি মই তেলত দি ফ্ৰাই কৰি ল'ম। বেছি নিমখ দিব নালাগে, অকণমান নিমখ দিম পিছত, কাৰণ নিমখ পিছত আমি দিম। অকণমান হালধিও দিম। হালধি দি পটলখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ পটলখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া আমি এইখিনিক এটা পাত্ৰত কাঢ়ি থ'ব পৰা হৈছোঁ। এতিয়া মই সেই একেখিনি তেলতে কাটি থোৱা আলুখিনি দি দিম। আলুখিনিও ধুনীয়াকৈ ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। মই আলু ফ্ৰাই কৰোঁতে নিমখ আৰু হালধি নিদিওঁ, কাৰণ আপোনালোকে দেখা পাইছে পটলখিনি ফ্ৰাই কৰোঁতে নিমখ হালধি দিছিলোঁ আৰু পটলখিনি উঠাই থোৱাৰ পিছত কেৰাহীটোত নিমখ আৰু হালধি অকণমান থাকি গৈছে। সেইটো কাৰণে মই ইয়াত নিমখ আৰু হালধি নিদিওঁ, কাৰণ পিছত এনেও নিমখ আমি ব্যৱহাৰ কৰিমেই। সোৱাদ অনুসৰি যিখিনি দৰকাৰ হয় সেইখিনি নিমখ দিমেই। গতিকে আলুখিনি এইখিনি তেলতে মই ফ্ৰাই কৰি ল'ম। এতিয়া আহক এই গোটা জিৰাখিনি দি দিওঁ। গোটা জিৰাখিনি আৰু এতিয়া দিম ৰঙা জলকীয়া। জলকীয়া মই এটাই দিম, কাৰণ এইটো বহুত বেছি জ্বলা হয়। আপোনালোকে যদি জ্বলা বেছি নাখায় তেতিয়াহ'লে কমকৈ দিব, আৰু মই এটাই দিছোঁ কাৰণ এইটো জ্বলাও বেছি, আৰু বেছি জ্বলা হ'লে আৰু বেছি। বিলাহীৰ পেষ্টটো তেলখিনিত দি দিলোঁ আৰু ইয়াক ভালদৰে ভাজিব লাগিব। অকণমান হালধি আৰু এইখিনি পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি ধুনীয়া ৰঙচুৱা হৈ ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াত মই দিম কাজু কিচমিচৰ যিটো পেষ্ট বনাই থৈ দিছিলোঁ সেইটো দি দিম।
অকণমান পানীৰে অখালি দিব। এতিয়া ইয়াত জিৰাৰ গুড়ি 1 চামুচ দি দিম। জিৰাৰ গুড়ি অকণমান সৰহকৈ দি দিছোঁ, তেতিয়া সেই টেষ্টটো উঠিব। জিৰাৰ গুড়ি 1 চামুচ দি এইখিনি ভালদৰে মই ফ্ৰাই কৰি ল'ব লাগিব। ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। চাওক তেলটো ওপৰলৈ উঠি আহিছে, তেলটো ছেপাৰেট হৈ গৈছে। চাওক ধুনীয়াকৈ এইখিনি ফ্ৰাই হৈ গৈছে। এতিয়া ইয়াত ভাজি থোৱা পটল আৰু আলুখিনি দি দিম। দি 2-3 মিনিট ভালদৰে লৰাই দিব লাগিব। আৰু এইখিনিতে আপোনালোকে সোৱাদ অনুসাৰে নিমখ আৰু নিমখটোৱে দিব লাগিব, কাৰণ হালধি যিহেতু অলৰেডি মই দিয়ে দিছোঁ, গতিকে নিমখ সোৱাদ অনুসাৰে আমি নিমখখিনি দি দিম। সোৱাদ অনুসাৰে নিমখ দি দিছোঁ। নিমখ দি ইয়াক ধুনীয়াকৈ 2-3 মিনিট সময়ৰ কাৰণে ভালদৰে গোটেইখিনি মিক্স কৰি পেলাই লৰাই ভাজিম। তাৰপিছত অকণমান পানী দিম। দেখিবলৈ ইমান ধুনীয়া হৈছে, কালাৰটো খুব ধুনীয়া আহিছে। আৰু যেতিয়া ভালদৰে বইল হৈ যাব, সিজি যাব, তেতিয়া আৰু ইয়াৰ কালাৰটো খুব ধুনীয়া হ'ব। ধুনীয়াকৈ ভাজ খালে এতিয়া মই ইয়াত পানী দি দিম। পানী বহুত বেছি নিদিওঁ, অকণমান দিম, যাতে এইখিনি ভালদৰে সিজি যায়। আলু আৰু পটলখিনি অলৰেডি যিহেতু ফ্ৰাই কৰা আছে, তেতিয়া বেছি পানীৰ দৰকাৰ নহ'ব। এতিয়া এইখন ঢাকনিৰে ঢাকি দিছোঁ। কিছু সময় ঢাকি ভালদৰে ইয়াক বইল হ'ব দিব লাগিব। এইফালে পানীখিনি প্ৰায় শুকাই গৈছে আৰু আলুখিনি সিজিছে নে নাই সিজা চাই লওঁ। আলুও ধুনীয়াকৈ সিজি গৈছে আৰু অকণমান দেৰি ফ্ৰাই কৰিম। তাৰপিছত অকণমান ড্ৰাই হোৱাৰ পিছত আমাৰ পটলৰ ডিছ ৰেডি হৈ যাব। এতিয়া মই আৰু ঢাক নামাৰোঁ, কাৰণ আলুখিনিও ধুনীয়াকৈ সিজি গৈছে আৰু পটলখিনিও সিজি গৈছে। এনেকৈ এইখিনি কিছু সময়ৰ কাৰণে ফ্ৰাই কৰি ল'ম। এইফালে ভাত হৈ গ'ল আৰু আনফালে পটলো ৰেডি। চাওক কিমান ধুনীয়া হৈছে। এতিয়া পটলখিনি আমি ছাৰ্ভ কৰিব লাগিব। মই পটলখিনি অকণমান চাট মছলাৰে গাৰ্নিচিং কৰিছোঁ। এইটো সম্পূৰ্ণ অপশ্যনেল। আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা হয় মোক কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। তেতিয়াহ'লে পুনৰ লগ পাম মোৰ নেক্সট ভিডিঅ' এটাত।